কুৰাণৰ কলিমা পঢ়ি বিশ্ববিখ্যাত ধৰ্মগুৰুৱে গ্ৰহণ কৰিলে ইছলাম। কুৰাণৰ এটা বাণী পঢ়িয়ে ইছলাম গ্ৰহণৰ সিদ্ধান্ত। ইছলাম ধৰ্মই মানুহক অতিথি পৰায়ণ হ'বলৈ শিকায়। আমেৰিকাৰ শীৰ্ষ পুৰোহিত ফাদাৰ হিলাৰিয়ান হেগিয়ে ইছলাম ধৰ্ম গ্ৰহণ কৰে। হেগিয়ে ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ পিছত নিজৰ নাম সলনি কৰি আব্দুল লতিফ কৰি লয়। শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত ফাদাৰ হেগিৰ ইছলাম ধৰ্ম গ্ৰহণৰ বিষয়ে বহু চৰ্চা চলিছে। এই তথ্য আমেৰিকাৰ অনলাইন মিডিয়াৰ এক প্ৰতিবেদনৰ পৰা জানিব পৰা গৈছে। ইছলামৰ প্ৰতি ফাদাৰ হিলাৰিয়ান হেগিৰ আগ্ৰহ বহু আগৰ। প্ৰায় 20 বছৰ আগতে হেগিয়ে মুছলমান আৰু খ্ৰীষ্টিয়ান পাষ্টৰ হিচাপে সেৱা আগবঢ়াবলৈ আগ্ৰহী হৈ পৰিছিল, কিন্তু তথাপিও তেওঁক ইছলামত মানি লোৱা নাছিল। শেহতীয়াকৈ তেওঁ এটা ব্লগ পোষ্টত ইছলাম ধৰ্ম গ্ৰহণ কৰাটো নিশ্চিত কৰিছে। তেওঁ ইছলাম ধৰ্ম গ্ৰহণ কৰাটো ইছলামলৈ ঘূৰি অহাৰ অনুভৱৰ সৈতে তুলনা কৰি কয়, মোৰ ইছলাম ধৰ্ম গ্ৰহণ মূলতঃ পুনৰ ইছলামলৈ ঘূৰি অহাৰ দৰে, প্ৰায় যেন আকৌ ঘৰলৈ উভতি আহিছোঁ। 2003 চনত ফাদাৰ হিলাৰিয়ান হেগিয়ে এণ্টিঅচিয়ান অক্সফৰ্ড গীৰ্জাৰ প্ৰতি আনুগত্য গ্ৰহণ কৰে। পিছলৈ 2017 চনত ইষ্টাৰ্ণ কেথলিক গীৰ্জাত যোগদান কৰে। ইয়াৰ পূৰ্বে তেওঁ উইস্কনচিনৰ ছেইণ্ট নাজানিয়ানৰ হোলী ৰিজাৰ্ভেশ্যন মনাষ্ট্ৰীৰ পৰা বাইজেণ্টাইন কেথলিক পুৰোহিত মত ধৰ্মত স্নাতক ডিগ্ৰী লাভ কৰে। হেগিয়ে তেওঁৰ ব্লগ পোষ্টত পবিত্ৰ কুৰাণৰ এটা আয়াতৰ উদ্ধৃতি দি লিখিছে, যিহেতু জন্মৰ আগতে আমি কেৱল আল্লাহক ইবাদত কৰিছিলোঁ আৰু তেওঁৰ বশৱৰ্তী হৈছিলোঁ, গতিকে এইটো মোৰ বাবে সঁচাকৈ ঘৰলৈ উভতি অহা। মুছলমান সম্প্ৰদায়ে তেওঁক উষ্ম আদৰণি জনোৱাৰ কথা উল্লেখ কৰি হেগি ওৰফে আব্দুল লতিফে কয়, মুছলমান সম্প্ৰদায়ে মোক ব্যক্তিগত আৰু অনলাইন দুয়োটা দিশতেই অবিশ্বাস্য উষ্মতা আৰু আতিথ্য দেখুৱাইছে। ইমান আতিথ্য মই আগতে কেতিয়াও দেখা নাই।